তুমি শুধু মুৰাইনটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে তো আজি ভাবিছোঁ মাটনৰ ৰেচিপি এটা বনাই দেখুৱাম তাৰ মানে খাচী মাংস তো নেপালী কাটিং খাচী মাংস আজি মই কেনেদৰে বনাওঁ আহকচোন চাওঁ এনেতো সকলোৱে বনাব জানে হ'লেও মোৰ ফালৰ পৰা মই কিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ এয়া চাওঁ আহকচোন এয়া মই লৈ লৈছোঁ আদা নহৰু বাকলি গুচাই থ'লোঁ গোটেইখিনি আৰু লগতে জলকীয়া আৰু এইফালে বিলাহী 3টা লৈছোঁ আৰু পিঁয়াজ 5টা আৰু এইফালে ৰঙা জলকীয়া কালাৰৰ বাবে এইফালে ধনিয়া জিৰা লং ইলাইচি দালচেনি এই গোটেইখিনি আৰু এইফালে মাংসখিনি গোটেই বাকলি সৈতে লৈ আহিছে নেপালী কাটিঙত বাকলি থাকে আৰু এইফালে গোটেই ধুনীয়া হৈছে গোটেইখিনি তেল এইখিনি এতিয়া মই চপা কৰোঁ গোটেইখিনি আৰু এইফালে লৈ লৈছোঁ মই ব্লেন্ডাৰখন তাতে মই এতিয়া জিৰা ধনিয়া আৰু ৰঙা জলকীয়াখিনি শুকান জলকীয়াখিনি পেষ্ট বনাই লওঁ পেষ্ট মই ড্ৰাই পেষ্ট বনাম মই একেবাৰে মিহি পাউডাৰ গুড়ি কৰি দিয়া নাই অলপ গোটা গোটাকৈ থৈ দিছোঁ বেছি পাউডাৰ হৈ গ'লে খাবলৈ ভাল নহয় ইমানকৈ আৰু এইফালে আদা নহৰুখিনি গোটেইখিনি মই ব্লেণ্ড কৰি লওঁ এয়া হৈ গ'ল জলকীয়াখিনিকো এইখিনিকো পূৰা মিহি কৰি দিয়া নাই এইখিনি বাতি উলিয়াই লওঁ আনফালে মোৰ কেৰাহী গৰম হ'ল লগে লগে দি দিছোঁ তেলখিনি অলপ সৰহকৈ দি দিছোঁ কাৰণ মাংসখিনি 1 কেজি আছে কেৰাহীত তেল গৰম হ'ল লগে লগে দি দিছোঁ পিঁয়াজখিনি ভালকৈ লৰাই লওঁ এয়া পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ এতিয়া লগে লগে দি দিম জিৰা ধনিয়া আৰু শুকান জলকীয়াৰ পেষ্টখিনি এই শুকান জলকীয়াখিনি অকল কালাৰৰ বাবে আছিলে আৰু এইফালে দিছোঁ আদা নহৰু কেঁচা জলকীয়া এইখিনি অকণমান পানী দি পিনি ভালদৰে মিক্স কৰি লওঁ এতিয়া লগে লগে দি দিম হালধি 1 চামুচ নিমখ 1 চামুচ এইখিনি ভালকৈ লৰাই লৈ অকণমান আৰু পানী দি লৈ মেলি মই 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম কাৰণ মছলাখিনিৰ পৰা কেঁচা গোন্ধখিনি যোৱাৰ বাবে এয়া হৈ গ'ল মছলাখিনিৰ পৰা তেল বিৰিঙিব ধৰিছে এবাৰ লৰাই লৈ মেলি এতিয়া মাংসখিনি দিব পৰা হৈ গ'ল লগে লগে মাংসখিনি দি দিম এয়া মাংসখিনি ভালদৰে হিলাই লওঁ তাৰপিছত ঢাকি দিম 10 মিনিটৰ বাবে 10 মিনিটৰ পাছত এয়া খুলি চালোঁ মাংসখিনিৰ পৰা পানী ওলাই আহিছে এইখিনিত ভালদৰে মিক্স কৰি লৈ মেলি আকৌ ঢাকি থৈ দিম 10 মিনিটৰ বাবে এয়া আৰু পানী ওলাই আহিছে মাংসখিনিৰ পৰা এইখিনি ভালদৰে শুকি যাব লাগিব মাংসখিনি থকা পানীখিনি গোটেই শুকি গ'ল এতিয়া লাহেকৈ তেল বিৰিঙিব ধৰিছে আৰু তলতো অকণমানে লাগি ধৰিছে তো এতিয়া মই অকণমান কুহুমীয়া গৰম পানী দি দিম অকণমান মাংসখিনি ডুব খোৱাকৈ দি দিম বেছিকৈও নিদিওঁ এইখিনি অলপ দেৰি কাৰণে আকৌ ঢাকি লওঁগৈ এয়া মাংসখিনি ইমান ধুনীয়া উতলিছেগৈ
আৰু এতিয়া এয়া দি দিম মাংসৰ তেলখিনি। এয়া মাংসৰ তেলখিনি একেবাৰে শেষত দি দিছোঁ, কাৰণ প্ৰথমত দি দিলে বেছিকৈ সিজি যায়। তো এইখিনি লৰাই নলওঁ, এনেকৈ দি মেলি লাহেকৈ ঢাকি থৈ দিম। এয়া এতিয়া আকৌ খুলি চাইছোঁ, গোটেই মাংসখিনি তেলখিনি গলি গ'ল। এতিয়া লগে লগে দি দিম বিলাহী। বিলাহীখিনিকে দি লগে লগে ঢাকি দিওঁ। এয়া বিলাহীখিনি অকণমান গলি গ'ল, এইখিনি ভালদৰে সিজাই লওঁ। তেলখিনি একেবাৰে গলিয়ে গ'ল। এয়া ইমান ধুনীয়া হৈছে মাংসখিনিৰ পৰা তেল উবিৰিব ধৰিছেগৈ ধুনীয়াকৈ। এইখিনি অকণমান গ্ৰেভিকৈ থওঁ, ড্ৰাই ফ্ৰাই নকৰোঁ। এয়া মাংসখিনি চাওঁ কিমান কোমল হৈছেগৈ, ইমান ধুনীয়া হৈছে। মাংসখিনিৰ পৰা চফ্ট হৈ গৈছে, হাতৰ পৰা ভাঙি গৈছেগৈ গোটেইখিনি। এতিয়া একেবাৰে শেষত দি দিম লং, ইলাচি, ডালচেনি সেইবোৰ থেকেচি লোৱা। এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ। আৰু একেবাৰে শেষতে মই দিমগৈ ধনিয়াখিনি কাটি লওঁগৈ, সৰু সৰুকৈ কাটি দিছোঁ মিহিকৈ। এবাৰ লৰাই মেলি এয়া হৈ গ'ল। এয়া ফাইনেলি হৈ গ'ল আজি মোৰ মটন, নেপালী কাটিং মটন। ইমান ধুনীয়া হৈছে, এইফালে কালাৰ চাওক আৰু তেলখিনি ইমান ধুনীয়া হৈ গৈছে, একেবাৰে গলিও যোৱা নাই, কিন্তু ধুনীয়া সিজিছে। ফাইনেলি কমপ্লিট মোৰ মটন মাংসটো। আৰু এইফালে লৈছোঁ নেমু, আৰু এইফালে কণ জলকীয়া, আৰু এইফালে বেঙেনা কেইটামান ভাজি ল'লোঁ বেচনৰ লগত। আৰু এতিয়া ভাত, বগা ভাত। এইখিনি এতিয়া মই সানি খাই চাওঁ কেনেকুৱা হৈছে। এই তেলখিনি একেবাৰে দীঘলীয়াকৈ ওলাই আহিছে। গ্ৰেভিটোৰ পৰা অলপ লওঁ। এতিয়া মাংসখিনি ভাঙি চাওঁ, ইমান কোমল হৈছে। এয়া তেলখিনি ভাল লাগিব বোলে। আৰু আপোনালোকে এনেকৈ এদিন বনাই খাই চাবচোন কেনেকুৱা লাগে। আৰু যদি আপোনাৰ ভিডিঅ'খিনি ভাল লাগে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।